এক ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি ল'লে SI জুনমনি ৰাভাই। জখলাবন্ধাৰ সমীপৰ সৰুভগিয়াত মাজনিশাৰ দুৰ্ঘটনাত পতিত হৈ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী। নিজৰ মাৰুতি কাৰেৰে উজনিলৈ গৈ থকাৰ সময়তে এখন কণ্টেইনাৰ ট্ৰাকৰ সৈতে সংঘৰ্ষ ঘটে। কিন্তু জুনমনি ৰাভাৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই মাতৃয়ে। এতিয়া চাওঁচোন আহক জুনমনি ৰাভাৰ মৃত্যুৰ আগমুহূৰ্তৰ এটি ভিডিঅ'। বাৰ আগত গোৱাটো নাজানো, কিমান দূৰ সফল হ'ম ট্ৰাই কৰিম। Thank you, বাইদেউ। আপুনি ইমান সুন্দৰ কণ্ঠৰে বিহুফাকি গাই সকলো ৰাইজক বিহুৰ শুভেচ্ছা দিলে, ধন্যবাদ। অনাগত দিনত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ। থেংক ইউ।